তো গাইজ আজি আমাৰ হোম টুৰটো সকলো দেখুৱাম আপোনালোকক। আপোনালোক ভিডিঅ'টো চাই থাকক সম্পূৰ্ণভাৱে, বহুত মজা লাগিব। ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব আৰু ভিডিঅ' যদি লাইক কৰা নাই, কমেণ্ট কৰা নাই, শ্বেয়াৰ কৰা নাই তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিয়ক আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক। তো অলপ ভিডিঅ'টো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ, মানে সোনকালে যাওক। আৰু আপোনালোকে এইখন ভিডিঅ'তে দেখা পাব যে ইমান বানপানী হৈছে আমাৰ এইফালে, মানে কি ক'ব আৰু। মানে ভিডিঅ'টো কৰিছোঁ মানে একেবাৰে মানে অৱস্থাটো একদম বেয়া। আৰু মোৰ লগত আছে মোৰ ভাগিনা হয় এইজন আৰু মোৰ ভিনী হয় এইটো। তো যে নহওক চাওক, আমাৰ যিটো ৰাস্তা আছে সেইটো ৰাস্তাৰ ওপৰেদি ইমান পানী, মানে কি ক'ব, মানে গলপানী হয়। তো ইমান পানীৰ মাজত আমি বুঢ়াৰে অহা যোৱা কৰি আছোঁ। আৰু চাওক মানুহৰ ঘৰে ঘৰে মানে পানী, চাওক ঘৰৰ পৰা মানুহ ওলাব পৰা নাই। তো এনে কিমান পানী আপোনালোকে চাই কেনে অলপ গমে পাইছে কিজানি। তো ইমান পানী, তো এইটো আমাৰ ঘৰত যোৱাৰ যিটো মেইন ৰাস্তাৰ পৰা মানে ঘৰত যোৱাৰ যিটো ৰাস্তা হয় সেইটো ৰাস্তা হয় এইটো। আপোনালোকে অলপ গেছ কৰক মানে কিমান কষ্টত আছোঁ আমি সকলোৱে। মানে অকল আমি নহয়, সকলো অসমৰো সকলো মানুহে মানে বানপানীৰ এইবাৰ 2022 চনৰ যিটো বানপানী হৈছে এইটো বানপানীত সকলোৱে মানে অলপ কষ্টতে আছে। মানে অলপ মানে কি ক'ম আৰু, বহুত কষ্টত আছে। মানে কি ক'ম আৰু, আমাৰ এক কথাত মানে ক'বলৈ গ'লে মানে নিজক মানে বুজিব পাৰিলে সকলোকে বুজিব পাৰি। তো ইমান বানপানীৰ মাজত বহুতে মানে আমিতো তথাপি মানে ঘৰত থাকিব পৰা হৈছোঁ, কিন্তু বহুত মানে ঘৰতো থাকিব পৰা নাই। ইমান বেয়া পৰিস্থিতি হৈ গৈছে মানে মানুহৰ, মানে খাব পৰা নাই, থাকিব পৰা নাই, এমুঠি ভালকৈ খাবই পৰা নাই। কি ক'ম আৰু, এনেকুৱা মানে পৰিস্থিতি হৈ গৈছে মানুহৰ, মানে একদম পৰিৱেশ বেয়া হৈ গৈছে। আৰু মানুহে যিবিলাক মানে আমাৰ দাবালিয়াপাৰা গাঁও অঞ্চলৰ মানে যিমান মানুহ মানে পুখুৰীৰ কাম কৰে বেছিভাগ, তো এই পুখুৰীৰ মাছৰ কাম কৰে যিটো চাওক মানে চাব পাৰিছে, মানে পাৰ নাই, পাৰ বন্ধ হৈ গৈছে ডাইৰেক্ট, মানে ডুবি গৈছে, সকলো ডুবি গৈছে। চাৰিওফালে অকল পানী আৰু পানী। আমি বুঢ়াৰে এতিয়া পাৰ হৈ যাই আছোঁ, সেইকাৰণে মানে ইমান লাহে লাহে যাব লগা হৈছে। তাৰমানে একদম অৱস্থাটো এনেকুৱা বেয়া হৈ গৈছে সকলোৰে কাৰণে দোৱা কৰিব, সকলোৱে যাতে ভালকৈ থাকিব পাৰে, চলা ফিৰা কৰিব পাৰে। মানে এইটো একচুৱেলি বানপানীৰ সময়ৰ মানে ভিডিঅ'টো, কিন্তু আমাৰ ইয়াতে মানে নেট নাই, সেইকাৰণে মানে ভিডিঅ'টো আপলোড অলপ দেৰিকৈ হৈ আছে। সেইকাৰণে মানে কোনোবাই মানে হেৰি নকৰিব, মানে ভিডিঅ'টো জাষ্ট দেৰি হৈছে বুলি এইটো কথা নাই, মানে গেছ কৰিব অলপ যে কিমান কষ্টত আছে মানুহে, আমি কিমান কষ্টত আছোঁ। আৰু আপাৰত নৰ্থত কিমান বানপানীয়ে কিমান হেৰি কৰি পেলাইছে, ঘৰ দুৱাৰ ভাঙি পেলাইছে। ইফালে নলবাৰী, ৰঙিয়া, ইফালে আপোনাৰ মংগলদৈ, ইফালে ইমান বানপানী, কিমান কষ্ট কৰি মানুহে চলা ফুৰা কৰি আছে। আৰু সিভাগেতো মানুহৰ ঘৰ দুৱাৰ একদম উঠুৱাই লৈ গৈছে, কিন্তু আমাৰ ফালেতো ঘৰ দুৱাৰো উঠুৱাই লৈ যোৱা নাই। আমাৰ ফালে অলপ হ'লেও মানে কিবা কিবি ৰৈ গৈছে, মানে ঘৰ দুৱাৰ এনেকুৱা মানে ক্ষয় ক্ষতিটো হোৱা নাই, কিন্তু বানপানীৰ মানে অৱস্থাটো বেয়া কৰি পেলাইছে। আৰু এইটো বানপানী শেষ হোৱাৰ পিছত, মানে পানীটো যোৱাৰ পিছত এইটো ৰাস্তাটো শুকোৱাতে মানে বহুত দেৰি লাগি যাব, মানে বহুত দেৰি লাগি যাব। মানে কথাটো এনেকুৱা যে মোটামুটি 3-4 মাহ আৰামছে লাগি যাব, ইমান বানপানী হৈছে এইফালে। আৰু পানীটো মানে বাহিৰ হৈ যোৱাৰ মানে ওলাই যোৱাৰ ৰাস্তাটো মানে নাই। আৰু এইটো বুঢ়াটো চলাই আছোঁ, এইটো আমাৰ ৰাস্তাৰ ওপৰত। গাইজ এইটো মোৰ ৰুম হয়, চাওক চব মানে চকীৰ ওপৰত মানে ৰখা হৈছে। মোৰ বহা চেয়াৰটো, এইটো ড্ৰেছিং টেবুলটো আৰু চকেছটোৰ তলত যিমান কাপোৰ কানি আছিল, কিবা কিবি আছিল, গোটেইখিনি মানে কাপোৰ চব ওপৰত ৰখা হৈছে। আৰু কাগজ আছিল ইফালে, কাগজ ডকুমেণ্টছ আছিল কিবা কিবি, এইবিলাক মানে ওপৰত ৰখা হৈছে। আৰু লগাই দিওঁ, কি ক'ব আৰু, মানে একদম পানীয়ে পানী। চাওক কি ক'ম আৰু গাইজ, মানে অৱস্থাটো এনেকুৱা অৱস্থা হৈছে। আৰু মোৰ ৰুমৰ পৰা বাহিৰত দেখুৱাই আছোঁ আপোনালোকক, এইটো চাওক কিমান পানী চাইছে। সেইটো আমাৰ ফাৰ্ম হয়, সেইটো বাউণ্ডাৰী দি আছে, এইটো বাউণ্ডাৰীৰ ভিতৰত ফাৰ্ম হয়। মানে পানী অহাৰ আগে আগে মানে মানে আপোনাৰ কি ক'ব, এই হেৰি হৈছে আপোনাৰ ফাৰ্মৰ যিমান মানে মুৰ্গী চুৰ্গী আছিল চব মৰি শেষ হৈ গৈছে, হাঁহ আছিল মৰি শেষ হৈ গৈছে। আৰু এইফালে আমাৰ গুদামঘৰ হয়, মানে পুখুৰীৰ যিমান কিবা কিবি লাগে সেই বস্তুখিনি মানে এইটো ঘৰত ৰখা হয়। আৰু চাওক এইটো মোৰ ওলাই যোৱাৰ ৰাস্তা হয় এইটো।
আৰু এইখিনিয়ে মানে কি ক'ব আৰু ইমান বানপানী একদম। আৰু টেবুল মানে কম্পিউটাৰ চম্পিউটাৰ চব ইয়াতে ৰখা হৈছে, ইয়াতে আছিল যিখিনি বস্তু সেইবিলাক বস্তু ইয়াতে ৰখা হৈছে। আৰু এইখিনিয়ে ড্ৰেছিং টেবুল আৰু মোৰ টেবুলখন ইয়াতে ৰখা হৈছে। আৰু টেবুলৰ ভিতৰত কাপোৰ কানি কিবা কিবি চব জোতাযোৰ ক'ত ৰখা হৈছে। পানীয়ে পানী। মই এতিয়া ঘৰত নাই, মই এতিয়া মানে মোৰ খুৰা ঘৰত গৈ আছোঁ মানে ৰাস্তাৰ পাৰত। তো আজি আহিছোঁ মানে চাবৰ কাৰণে অলপ। তো যিয়ে নহওক ঠিক আছে, চাই থাকক ভিডিঅ'টো সম্পূৰ্ণভাৱে আৰু পানী দেখুওৱাৰ চেষ্টা কৰিম আপোনালোকক। তো ঠিক আছে, যিহেতু দূৰ পানী গিৰব দি দুয়াৰে যাও কে হ্যাঁ যাও যাও সিধা যাও 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 সিধা যাও। ড্রাইভার ঠিক আছে, এমরা খুঁজ দাও, এমরা খুঁজ দাও, এমরা খুঁজ দাও। তো গাইজ এতিয়া মানে মই অলপ ঘোঁৰা চলাও আহক। মানে মোটামুটি আজি 10ৰ পৰা 15 বছৰৰ পিছত মানে আজি মানে বুঢ়া চলাই আছোঁ। বুঢ়া হওক নাও হওক যিয়ে নহওক মানে চলাই আছোঁ। কি ক'ম আৰু বহুত ভাল লাগি আছে। খোজ দিওঁ এফালে যায় আৰু একফালে মানে কি ক'ম, আনন্দটো বেলেগ। মানে ইয়াতে যে কি মজাৰ কাহিনী হৈছে কি ক'ব। মানে ময়ো চলাব নাজানো ভালকৈ, মানে মোৰ ভিনিও ভালকৈ চলাব নাজানে আৰু লগত আছে ভণ্টি। তো উঠাই লৈ গৈছোঁ দুয়োজনক। মানে মই চলাম, মানে ময়ো খোজ দিব নোৱাৰোঁ, ভিনিও চলাব নোৱাৰে। তো কি কওঁ আৰু আহিম মানে কি চাবই পাৰিছে কেনেকৈ চলাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, গম পাব। ভিডিঅ'টো চাই কিনে ইমান মজা পাইছোঁ চব। মানে টানফালে আহোঁতে মানে গুচি গৈছিলোঁ বাহিৰত। তাৰপিছত মানে ভাবিলোঁ যে এনেকৈ নহয়, এনেকৈ কিবা কিবি কৈ আহিলোঁ আৰু কিবা কিবি ওলাই আহিলোঁ। আৰু ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ, আৰু বহুত ভাল লাগিব, মজা লাগিব। আৰু কি ক'ম আৰু ভাল লাগিব। আৰু ভিডিঅ'টো চাই থাকক সম্পূৰ্ণ। যদি ভিডিঅ'টো যদি লাইক কৰা নাই, কমেণ্ট কৰা নাই, শ্বেয়াৰ কৰা নাই, তেনেহ'লে লাইকটো কৰি কমেণ্টটো কৰি দিব। আৰু কমেণ্টত জনাই দিব কেনেকুৱা ভিডিঅ' লাগে, ক'ত যাব লাগে। আৰু ধামাকাদাৰ এখন ভিডিঅ' আহি আছে, বাংলাদেশত যাব, ইণ্টাৰনেশ্যনেল ৰাইডত যাব। বহুত এক্সাইটেড হৈ আছোঁ, প্ৰিপেয়াৰ হৈ আছোঁ, ফাইনেলি যাম। আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিব। চ' থেংক ইউ, বলক নেক্সট